ধাৰকৰ সংযোগ বা কম্বিনেশ্যন অফ কেপাচিটৰ্ছ আমি কি কৰিব পাৰোঁ যে কেতিয়াবা এটা কেপাচিটৰৰ জেগাত আমি দুটা তিনিটা একেলগতে কানেকশ্যন কৰি দিব পাৰোঁ, যেনেকৈ ৰোধকবিলাক কৰা হয় ইহঁতৰ সমান্তৰাল আৰু শ্ৰেণীবদ্ধ সজ্জা, সেই তেনেকুৱাই প্ৰথমতে আমি চাম যে সমান্তৰাল সজ্জা বা সমান্তৰাল সংযোগ কৰিলে সমতুল্য যিটো ধাৰক বা যিটো ইকুইভেলেণ্ট কেপাচিটেন্স সেইটো কেনেকৈ উলিয়াব পাৰি বা তাৰ সংযোগৰ ফলত ইকুৱেশ্যনটো কি হয়। প্ৰথমতে সমান্তৰাল সংযোগ পেৰেলেল কানেকশ্যন। ইয়াতে দেখিব পাৰিছা যে এইটো এটা কেপাচিটৰ C1 C2 আৰু এটা C3। আগতে কোৱা হৈছিলে যে এটা কেপাচিটৰৰ যিটো চিম্বল হয় সেই চিম্বলটো আমি কি কৰোঁ, আমি দুটা সমান্তৰাল এনেকুৱা আচপাৰি এনেকুৱা দুয়োফালে দুডাল ৰেখা দি দিওঁ। ৰোধকৰ কাৰণে কেনেকুৱা হয়, ৰোধকৰ কাৰণে ৰেজিষ্টৰৰ কাৰণে এনেকুৱা হয়। তো এইটো হ'ল প্লাছ চাইন, এইটো মাইনাছ চাইন। তো এই বস্তুটো হ'ল এটা কেপাচিটৰৰ চিম্বল, তেনেকুৱা আমি ইয়াতে আঁকিছোঁ। এই সংযোগত কি হৈছে, প্ৰতিটো ধাৰকে সমান বিভৱ বেগ ভিত থাকিব। এইটো বুজিবৰ কাৰণে আমি ডায়েগ্ৰামলৈ যাওঁ। ছেপাৰেট কেইটা ডায়েগ্ৰাম মই আঁকিব লাগিব ইয়াতে। 1 মিনিট। অ'কে, ধৰি ল'লোঁ যে এইটো এটা কেপাচিটৰ, তাৰপিছত থাকিলে আৰু এটা কেপাচিটৰ, আৰু থাৰ্ড কেপাচিটৰটো এইটো। অ'কে, এতিয়া এইটোক যদি আমি ইয়াৰ লগত সংযোগ কৰোঁ আৰু এইটোক যদি ইয়াৰ লগত সংযোগ কৰোঁ, পজিটিভ ছাইডবিলাক, আৰু নিগেটিভ ছাইডবিলাক যদি ইয়াৰ লগত এনেকৈ সংযোগ কৰোঁ, তো এইটোক আমি সমান্তৰাল সজ্জা বুলি ক'ব পাৰোঁ। এতিয়া এই বিন্দুটো দেখা পাইছা, ইহঁতৰ যিটো য'ত ইহঁতে গৈ মিলিছে, এইটো কিন্তু যদি আমি এটা বেটাৰীৰ লগত কানেক্ট কৰি দিওঁ, বেটাৰীৰ পজিটিভ টাৰ্মিনেল আৰু নিগেটিভ টাৰ্মিনেল, তেতিয়াহ'লে হ'ব কি যে সকলোৱে কিন্তু সমান বিভৱ পাইছে। তাৰমানে এই যিটো টাৰ্মিনেল আছে আৰু এইটো যিটো টাৰ্মিনেল আছে, এই টাৰ্মিনেলটো কমন তিনিওটাৰ কাৰণে। তাৰমানে তিনিওটাৰ কিন্তু পটেঞ্চিয়েল ডিফাৰেঞ্চ ভি সমানে হ'ব। ইয়াত যদি ছাপ'জ +5 ভোল্ট হয়, ইয়াত যদি -5 ভোল্ট হয়, তেতিয়াহ'লে টোটেল পটেঞ্চিয়েল ডিফাৰেঞ্চ কিমান হ'ব, 5 - -5 ভোল্ট, তাৰমানে 10 ভোল্ট। তাৰমানে এই C1এও 10 ভোল্ট পাইছে, C2ও 10 ভোল্ট পাইছে, C3ও 10 ভোল্ট পাইছে। তাৰমানে সমান্তৰাল সংযোগ থাকিলে প্ৰতিটোৱে সমান বিভৱান্তৰত আবদ্ধ থাকিব। তেতিয়াহ'লে কি হ'ব, আৰু মুঠ আধান কিউত বিতৰণ হৈ যাব। যিটো কেপিটেল কিউ মুঠ আধান যিটো বেটাৰীটোৱে প্ৰদান কৰিব, যিটো বেটাৰী আছে, যিটো আমি সংযোগ কৰিছোঁ, সেইটোৱে মুঠ আধান ধৰি লোৱা কেপিটেল কিউ প্ৰদান কৰিলে, সেই কেপিটেল কিউ আধানটো কি হ'ব, এই তিনিওটাত ডিষ্ট্ৰিবিউট হৈ যাব C1 C2 আৰু C3ৰ মাজত। ধৰি ল'লোঁ যে প্ৰথম কেপাচিটৰ C1এ Q1 আধান সি জমা কৰিব পাৰে, ছেকেণ্ডটোৱে Q2 জমা কৰিব পাৰে, থাৰ্ড C3এ Q3 পৰিমাণৰ আধান জমা কৰিব পাৰে। তেতিয়া যিমানখিনি বেটাৰীয়ে দিলে কিউ, সেইটো তিনিওটাত সমানে বুলি নহয় আৰু মানে মুঠ কিউটো তিনিওটাৰ ভিতৰত ডিষ্ট্ৰিবিউট হৈ যাব। এতিয়া আমি গম পাইছিলোঁ আমাৰ যিটো ফৰ্মুলা আছিলে যে C = Q/V। C = Q/V হ'লে কিউ হ'ব কি, CV। এতিয়া এই কিউ ঠাইত আমি লিখিব পাৰিছোঁ CV। এতিয়া প্ৰথম কেপাচিটৰৰ ক্ষেত্ৰত এই Q1ৰ ঠাইত আমি CVয়ে লিখিম, কিন্তু ইয়াৰ যিটো কেপাচিটেন্সৰ ভেলুৰ C1 হয়, C1 লিখিছোঁ আৰু ইয়াতে V লিখিছোঁ। V1 বুলি কিয় লিখা নাই, কাৰণ সকলোতে কিন্তু সমানে V পাই আছে। ঠিক একেধৰণে Q2 ঠাইত C2V, Q3 ঠাইত C3V। আমি দুয়োফালত দেখিছোঁ যে ভিটো কটাকটি যাব, কি থাকি যাব, C = C1 + C2 + C3। এইটো উল্লেখ কৰিবলগীয়া যে যিটো
ৰেজিষ্টাৰৰ কেছত আছিলে ৰেজিষ্টাৰৰ কেছত যদি আমি শ্ৰেণীবদ্ধ যদি সংযোগ কৰোঁ তেতিয়াহ'লে আৰ গোটেই অংশটো গোটেইটো মিলাই যদি আৰ উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কি হয় আৰ ইকুৱেল টু R1 প্লাছ R2 প্লাছ R3 তাৰমানে কেপাচিটৰৰ ক্ষেত্ৰত সমান্তৰাল হ'লেহে এই ডাইৰেক্ট আমি যোগৰ যিটো ফৰ্মুলা সেইটো পাওঁ ৰোধকৰ কিন্তু শ্ৰেণীবদ্ধ হ'লে বা ছিৰিজ কানেকশ্যন হ'লেহে হয় অ'কে এই কথাটো মনত ৰাখিলে হ'ল উল্টা হয় কেপাচিটৰ আৰু ৰেজিষ্টাৰৰ ক্ষেত্ৰত এতিয়া যদি তিনিটাতকৈ যদি বেছি কেপাচিটৰ হৈ যায় তেতিয়াহ'লে আমি ইয়াত C প্লাছ C4 প্লাছ C5 প্লাছ তেনেকৈ গৈ থাকিব কোনো অন্ত নাই যিমানখিনি কেপাচিটৰ আছে তিমানখিনি সেই হিচাপতে এড হৈ গৈ থাকিব আমি নেক্সটটোত যাবলৈ চেষ্টা কৰিম শ্ৰেণীবদ্ধ সংযোগ বা ছিৰিজ কানেকশ্যন আমি জানো ছিৰিজ কানেকশ্যন কি C1 C2 C3 ইটো সিটোৰ আমি কি কৰিছোঁ এটাৰ শেষত আৰু এটা মূৰটো লগাই দিছোঁ বেলেগ এটাৰ শেষটোৰ লগত আৰু এটা মূৰ লগাই দিছোঁ তেনেকৈ আৰু প্ৰথমটোৰ পৰা লৈ বেটাৰী পজিটিভ টাৰ্মিনেল শেষৰটোৰ পৰা লৈ বেটাৰী নিগেটিভ টাৰ্মিনেলত আমি সংযোগ কৰি দিছোঁ এতিয়া এনে সংযোগত ধাৰকবোৰত সমান আধান জমা হ'ব কিন্তু মুঠ বিভৱ বিতৰণ হ'ব V1 প্লাছ V2 প্লাছ V3 আমি জানো যে যদি আমি ছিৰিজ কানেকশ্যন কৰোঁ তেতিয়া কিন্তু সকলোৱে কিন্তু সমান বিভৱ নাপাব কিয় কাৰণ প্ৰথম কেপাচিটৰ C1ৰ দুয়ো মূৰে তাৰমানে এইটো আৰু এইটো মূৰে যিটো V থাকিব সেইটো নিৰ্ভৰ কৰিব C1ৰ ভেলুৰ ওপৰত আকৌ ছেকেণ্ড কেপাচিটৰ যিটো এইটো মূৰ আৰু এইটো মূৰৰ মাজত যিটো পটেনচিয়েল ডিফাৰেঞ্চ থাকিব সেইটো ডিপেণ্ড কৰিব C2ৰ ওপৰত তেনেকৈ আমি যদি ছিৰিজ কানেকশ্যন কৰোঁ এই কথাটো আমি জানো যে সকলোৱে সমান বা সকলোৱে তাৰমানে সেইটো বিভৱেই নাপায় যিটো বেটাৰী দিয়ে ওলোটা কি হয় ডিষ্ট্ৰিবিউট হৈ যায় এতিয়া ইয়াত এটা কথা এটা আমি পাইছোঁ যে এই সংযোগত তাৰমানে শ্ৰেণীবদ্ধ সংযোগত ধাৰকবোৰত সমান আধান জমা হয় এইটো সমান আধান জমা হয় বুলি আমি কেনেকৈ এইটো ক'ব পাৰিম এইটোৰ কাৰণে আমি এটা ডায়েগ্ৰামলৈ যাব লাগিব সাপোজ এইটো এটা কেপাচিটৰ আৰু থাৰ্ড কেপাচিটৰ চাৰিটাও দিব পাৰোঁ দুটাও দিব পাৰোঁ কথা নাই আমি ইয়াক কি কৰিছোঁ বেটাৰীৰ লগত কানেকশ্যন কৰি দিছোঁ এতিয়া এইটো হ'ল পজিটিভ টাৰ্মিনেল এইটো নিগেটিভ টাৰ্মিনেল যেতিয়া কানেক্ট কৰিছোঁ তেতিয়া কি হ'ব যে এইটো যিটো প্লেটটো আছে এই নিৰ্দিষ্ট প্লেটটো এই প্লেটটো পজিটিভ হৈ গ'ল বেটাৰীটো দিয়াৰ কাৰণে এতিয়া এইটো পজিটিভ হোৱাৰ কাৰণে তাৰ কাষৰ যিটো প্লেট আছে ই পজিটিভ আৰু নিগেটিভ দুয়োটাই হ'ব লাগে আমি ইয়াৰ লগত কানেক্ট কৰি দিছোঁ যিহেতু কি হ'ব যে এইটো ছাইড নিগেটিভ হৈ যাব আৰু এইটো ছাইড পজিটিভ হৈ যাব কাৰণ এই গোটেইটো মানে ইয়াৰ পৰা লৈ গৈ একেবাৰে তাৰ সংযোগ হৈ ইয়াৰলৈকে গোটেইটো কিন্তু এটা কমপ্লিট ছিষ্টেম কাৰণ কেপাচিটৰ এই গেপটোত কিন্তু একো বস্তু নাই অ'কে চ' এইটো পজিটিভ হোৱাৰ কাৰণে প্ৰথম প্লেটটো পজিটিভ হোৱাৰ কাৰণে এই গোটেই ছিষ্টেমটো ইয়াৰ পৰা লৈ গৈ ইয়াৰলৈকে গোটেইটো কিন্তু কি হৈছে গোটেইটোৰ স্থিতিবৈদ্যুতিক যিটো মানে আমাৰ আৱেশ বুলি ক'ব পাৰোঁ ইলেক্ট্ৰষ্টেটিক ইণ্ডাকশ্যন সেইমতে সেইটো এটা বিষয় আছে আমাৰ ফাৰ্ষ্ট পাৰ্টত সেইটো আমি সময় পালে এইটো ডিছকাছ কৰিম চ' এইটো নিগেটিভ হৈ গ'ল এইটো পজিটিভ হৈ গ'ল ঠিক একেই ধৰণে এই বস্তু দুটা মানে এই দ্বিতীয় কেপাচিটৰটোৰ সোঁফালৰ প্লেটডাল আৰু তৃতীয় কেপাচিটৰটোৰ বাওঁফালৰ প্লেটডাল আৰু লগতে তাঁৰডাল সকলো এই তিনিটা বস্তু মিলি কিন্তু এটা কমপ্লিট ছিষ্টেম হৈছে এইটো পজিটিভ হোৱাৰ কাৰণে সম্পূৰ্ণটোত আগৰ পৰাই পজিটিভ নিগেটিভ চাৰ্জ আছিলে ঠিকেই কিন্তু এই পজিটিভ হোৱাৰ কাৰণে ইয়াত নিগেটিভ হৈ গ'ল আৰু ইয়াতে পজিটিভ হৈ গ'ল ফলত কি হ'ব ফলত এইটো নিগেটিভ হৈ যাব আৰু এনেও ইয়াত নিগেটিভ এই বেটাৰীটো নিগেটিভটো ইয়াৰ লগত কানেক্ট হোৱাৰ কাৰণে এইটো নিগেটিভ হৈ গ'ল এইটো আমি কি দেখা পাইছোঁ যে যিটো চাৰ্জ ছাপ্লাই কৰিছে বেটাৰীটোৱে
এই টেষ্টটো এই যিটো আমি প্ৰচেছটো দেখুৱালোঁ সেই প্ৰচেছটোৰ মতে সমানে চাৰ্জ ইয়াতে ডিষ্ট্ৰিবিউট হৈ যাব ইয়াতে চাৰ্জ যদি কিউ পায় এইটো চাৰ্জ কিউ পাব এইটো চাৰ্জ কিউ পাব কাৰণ গোটেইখিনি এটা ছিষ্টেমতে কানেক্টেড হৈ আছে বৰ্তমান চ' সেইকাৰণে ক'ব পাৰোঁ যে যদি শ্ৰেণীবদ্ধ সংযোগ হৈ আছে তেতিয়া প্ৰতিটোৰ মাজত কিন্তু সমান আধান জমা হ'ব তাৰমানে যিটো আধানৰ পৰিমাণ যিটো চাৰ্জ বেটাৰীটোৱে দিছে সেইটো চাৰ্জেই তিনিওটাত গুচি যাব ইয়াতে একমাত্ৰ বিভৱটোহে ডিষ্ট্ৰিবিউট হৈ যাব বা ভাগ হৈ যাব এতিয়া আমি জানিছিলোঁ যে চি ইকুৱেল টু কিউ বাই ভি কি লিখিব পাৰিম ভি ইকুৱেল টু কিউ বাই চি চ' এই ভিৰ ঠাইত আমি লিখিছোঁ কিউ বাই চি V1 লিখিম কেনেকৈ V1 লিখিম কিউ বাই C1 চাৰ্জ যিহেতু বেলেগ হোৱা নাই সেইকাৰণে Q1 Q2 সেইবোৰ লিখা নাই অনলি কিউ লিখি থৈছোঁ তাৰপিছত বাই C1 তাৰপিছত V2 ইকুৱেল টু কিউ বাই C2 V3 ইকুৱেল টু কিউ বাই C3 সকলোতে দেখিছোঁ কিউটো কমন হোৱাৰ কাৰণে এইটো কটাকটি গৈ দুইফালৰ পৰা গুচি যাব থাকিব কি 1 বাই চি ইকুৱেল টু 1 বাই C1 প্লাছ 1 বাই C2 প্লাছ 1 বাই C3 চ' এইটো যদি শ্ৰেণীবদ্ধ সংযোগ থাকে তিনিটা কেপাচিটৰৰ তেতিয়াহ'লে আমি লিখিব পাৰিম 1 বাই চি ইকুৱেল টু 1 বাই C1 প্লাছ 1 বাই C2 প্লাছ 1 বাই C3 শেষত যদি আমি তিনিওটাতকৈ যদি বেছি কেপাচিটৰ থাকে তেতিয়াহ'লে আমি ইয়াৰ লগত তেনেকৈ আমি কি কৰিম যোগ কৰি যাম 1 বাই C4 প্লাছ 1 বাই C5 এণ্ড ছ' অন